মিষ্টাৰ বিটু আৰু সময় গগৈয়ে স্বাৰ্থৰ কাৰণেহে কাম কৰে। স্বাৰ্থ নোহোৱাকৈ কোনেও এনেদৰে ৰাস্তাই পদূলিয়ে ঘূৰি ফুৰি কাম কৰি নুফুৰে। বিশেষকৈ মিষ্টাৰ বিটু হৈছে এতিয়া বাহিৰে ৰংচং ভিতৰি কোৱা ভাতুৰি। কাৰণ বাহিৰত সকলোকে সহায় কৰি দেখুৱাই, কেমেৰাৰ আগত সকলোকে দুখীয়া মানুহক সহায় কৰি দেখুৱাই, কিন্তু ভিতৰি অন্ধ কেইজনমান মানুহকে বেয়া ব্যৱহাৰ কৰে। আৰু এই কেইটা কথাকে সত্য প্ৰমাণিত কৰিবলৈ সামাজিক মাধ্যমত ৩-৪ গৰাকী মহিলাই উঠি পৰি লাগিছে, এতিয়ালৈকে লাগি আছে। ইয়াত মাত মতাৰ প্ৰয়োজন বোধ কৰা নাছিলোঁ, কিন্তু দেখিলোঁ যে ডাঙৰ ডাঙৰ ক্ৰিয়েটৰসকলে, সামাজিক মাধ্যমৰ ডাঙৰ ডাঙৰ ক্ৰিয়েটৰ, বেছি ফলোৱাৰ্ছ থকা ব্যক্তিসকলে মিষ্টাৰ বিটুৰ হৈ এটা মাত নামাতিলে, মিষ্টাৰ বিটুৰ সপক্ষে এটা ভিডিঅ' নবনালে। মোৰ এনেকুৱা লাগিল যেন সেই ডাঙৰ ক্ৰিয়েটৰসকলে মিষ্টাৰ বিটুক লৈ হিংসা কৰে। কাৰণ তেওঁলোকতকৈ সময় গগৈ মিষ্টাৰ বিটুক মানুহে বেছি মৰম দিয়ে। স্বাৰ্থ আছে, মিষ্টাৰ বিটু আৰু সময় গগৈৰো স্বাৰ্থ আছে, কিয় নাথাকিব? এই পৃথিৱীত কোনজন ব্যক্তিয়ে বিনা স্বাৰ্থৰে জীয়াই আছে কোনোবাই দেখাই দিব পাৰিব নেকি? কিন্তু আমাৰ স্বাৰ্থ আৰু মিষ্টাৰ বিটুহঁতৰ স্বাৰ্থৰ মাজত পাৰ্থক্য এটাই, আপোনাৰ বা মোৰ স্বাৰ্থই কাকো সহায় কৰিব পৰা নাই, আৰু মিষ্টাৰ বিটু আৰু সময় গগৈৰ স্বাৰ্থই দুখীয়াজনক, আৰ্তজনক সহায় কৰি আহিছে। আপুনি কেইজনক কৰিছে আজিলৈ? সামাজিক মাধ্যমত মিষ্টাৰ বিটুক লৈ বদনাম কৰি ফুৰা সেই কেইগৰাকী মহিলাই আজিলৈকে কিমানজনক সহায় কৰিছে জানিবৰ এটা ইচ্ছা আছিল। তেওঁলোকে কয় সহায় কৰিলে বোলে মানুহক দেখুৱাই কৰিব নালাগে, মনে মনে কৰিব লাগে, কেমেৰাত দেখুৱাই নহয়। হেৰৌ পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি কেইগৰাকী। মিষ্টাৰ বিটু আকৌ আপোনালোকৰ নিচিনা ধনী নহয় যে নিজৰ টকাৰে সকলোকে সহায় কৰি ফুৰিব। তেওঁ ভিডিঅ' বনাইছে, সেই ভিডিঅ'ৰ জৰিয়তে যিখিনি উপাৰ্জন কৰিছে সেইখিনিয়ে মানুহক সহায় কৰিছে আৰু নিজলৈও ৰাখিছে। কিয় নাৰাখিব নিজলৈ? তেওঁ কেনেকৈ চলিব? যদি নিজেই শক্তিশালী নহয় তেন্তে আনক কেনেকৈ সহায় কৰিব? নে মিষ্টাৰ বিটুক চলিবলৈ আপোনালোকে টকা পইচা দিব নেকি? যদি নিদিয়ে কিহৰ কাৰণে সমালোচনা? আৰু আজিলৈকে মিষ্টাৰ বিটুৱে যিমানখিনি মানুহক সহায় কৰিছে, যিমান ব্যক্তিক সহায় কৰিছে, দুখীয়াজনক সহায় কৰিছে, তাৰ ভিতৰত কাৰোবাৰ লগত মনোমালিন্য হ'ব পাৰে, কিবা এটা ভুলো হ'ব পাৰে। সেইটো কোনো ডাঙৰ কথা নহয়, কাৰণ ভুল মানুহৰহে হয়। আৰু সেই এটা ভুল কৰিলে বুলি হাজাৰটা ভাল কাম পাহৰি যোৱা আপোনালোক কেইগৰাকী জীৱশ্ৰেষ্ঠ মানুহেই নে? স্বাৰ্থ আপোনালোকৰ বেছি নে মিষ্টাৰ বিটুৰ বেছি? সকলোৱে গম পাই গৈছে দিয়ক। আচলতে কিছুমান মহিলা মই এনেকুৱা দেখিছোঁ যে যাৰ আগত কোনোবাই যদি কাৰোবাৰ বিষয়ে ভালকৈ কৈ থাকে, সেই সময়ত তেওঁলোকে মুখেৰে মাত নামাতে, কিন্তু যেতিয়া বেয়াকৈ কোনোবাই ক'বলৈ আৰম্ভ কৰে তেতিয়া আকৌ বোবাজনীৰো মাত ওলায়। আৰু এনেকুৱা চৰিত্ৰৰ মহিলাৰ কাৰণে আমি লাজ পাওঁ। মিষ্টাৰ বিটু এদিন মোৰ ওচৰলৈ আহিব বিচাৰিছিলে, যেতিয়া মোৰ এটা বেয়া সময় চলি আছিলে, যেতিয়া মোৰ কাষত আপোন মানুহবোৰৰ বাহিৰে বেলেগ মানুহ নাছিলে, তেতিয়া মিষ্টাৰ বিটুৱে মোৰ ওচৰত আহিব বিচাৰিছিলে সত্যখিনি সকলোকে জনোৱাৰ বাবে। কিন্তু মই নালাগে বুলি কৈছিলোঁ। সেইবিলাক বাৰু বেলেগ কথা আছিল। তাতো স্বাৰ্থই আছিল চাগে, নহয় জানো আপোনালোকৰ মতে? আকৌ কৈছোঁ, স্বাৰ্থ আছে, থাকিবই, কিন্তু সেই স্বাৰ্থই বেলেগক যে উপকৃত কৰিছে, বেলেগক সহায় কৰিছে, সেইটোহে ডাঙৰ কথা। আৰু বিশেষ নকওঁ, মিষ্টাৰ বিটু আৰু সময় গগৈৰ স্বাৰ্থই যাতে আগলৈও হাজাৰজনক সহায় কৰি যায়, তাকেই কামনা কৰিম।